আজি আহিলোঁ আমাৰ দাদা এজনৰ ওচৰত। তেওঁ APSC পৰীক্ষা দিছে, তাকে আমাৰ ওচৰতে আছে। সুধোঁ তেওঁ পৰীক্ষা কেনেকুৱা হ'ল, প্ৰশ্ন কেনেকুৱা আহিছে। হয়, আপোনাৰ নামটো ক'ব। মোৰ নাম বহিখোৱা শইকীয়া। আচ্ছা, আৰু আপোনাৰ ঘৰ? জামুগুৰি। জামুগুৰি। আৰু আপুনি APSC পৰীক্ষা দিয়াৰ আগত কিবা পৰীক্ষা দিছিল নেকি? এইটো মোৰ 102 নম্বৰ পৰীক্ষা। এটা প্ৰশ্ন সুধোঁ, বেয়া পাব নেকি? মই প্ৰশ্ন সুধিলে বেয়া নাপাওঁ, কিন্তু সহজ সুধিবা। এতিয়া আপুনি কওকচোন, প্ৰথম প্ৰশ্নটো, প্ৰথম APSC পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনত প্ৰথম প্ৰশ্নটো কি আহিছিলে? প্ৰথম প্ৰশ্নটো আহিছিলে, মোচোৱা খাপৰ বিষ ক'ত থাকে? দাদা, 2 নম্বৰ কুৱেশ্যনটো কি আহিছিলে বাৰু? 2 নম্বৰ কুৱেশ্যনটো আহিছিলে আপোনাৰ খাবলৈ অনা কলপুলি। বাৰু ঠিক আছে, এতিয়া আপুনি মহাত্মা গান্ধীৰ বিষয়ে এক লাইন কিবা এটা কওকচোন বাৰু। মহাত্মা গান্ধী ন? হয় হয়। মই মহাত্মা গান্ধীৰ বিষয়ে বেছি নকওঁ বাৰু, মই এক লাইনে আপোনাক কৈ দিম। মই জনাত ধৰক মহাত্মা গান্ধীয়ে এডাল লাখুটি লৈ থাকে, আৰু ধৰক কুকুৰ চেকুৰী মেকুৰী কিবা সাপ সুপ ওলাই বুলি লাখুটিডাল যে লৈ থাকে, সেইটো মই ভালদৰে জানো। আপোনাক এতিয়া কথা এটা সুধোঁ, আপোনাৰ মুখখন আৰু চকুটোৰ ভাঁজটো কিয় তেনেকৈ থাকে? মইতো বিশেষ নাজানিলোঁ, মায়ে কয় হয়। জন্ম হৈছিলোঁ, মই বোলে মুখখন বেডত মুখ তলেদি পৰিলোঁ, সেইকাৰণে বোলে মোৰ ভাঁজটো ৰৈ গ'ল। আচ্ছা, তো ঠিক আছে, আজিলৈ ইমানেই। দাদা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমানখিনি আমাৰ লগত সহায় সহযোগিতা কৰাৰ বাবে। ঠিক আছে, মই উঠিছোঁ।